অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট লৈ আহিছোঁ। যিহেতু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া আপোনালোকে কোন মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা পাব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা নাপায়, আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে কেইটামান কাম অতি শীঘ্ৰেই সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে কি কাম কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে আৰু এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিহেতু এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱাৰ কথা আছিল, কিন্তু আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি পইচা লাভ নকৰাই আপোনালোকে কিন্তু এতিয়া জুলাই মাহতো অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে একেবাৰে আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে যে আপোনালোকে আগষ্ট মাহৰ পৰা বা যিকোনো চৰকাৰী আঁচনি পইচা পাব বা অৰুণোদয় আঁচনি পইচা আপোনালোকে লাভ কৰিব। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে কেইটামান কাম অতি শীঘ্ৰেই সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কি কৰিব লাগিব জানি লওক। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে EKYC কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে EKYC কৰিব, যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে পাই আছে, আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই আছে, এতিয়া কিন্তু আপোনালোকে সেইটো বেংকৰ একাউণ্টটো EKYC কৰিব লাগিব। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো EKYC ভেৰিফাই নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো এবাৰ বেংকত যাই চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো ভেৰিফাই আছেনে নাই। যদি নাই তেনেহ'লে আপোনালোকে EKYC কৰিব, আৰু যদি আছে তেনেহ'লে আপোনালোকে EKYC কৰিব নালাগে। আপোনালোকৰ একাউণ্টত অট'মেটিকলি অৰুণোদয় আঁচনি পইচা সোমাই যাব। সেইকাৰণে কিন্তু বৰ্তমান সকলো ফোন নম্বৰত কল আহিছে যে আপোনালোকে অতি শীঘ্ৰেই EKYC কৰি লওক। আপোনাৰ কিন্তু বেংকৰ একাউণ্টটো EKYC কৰিলে হৈ যাব। এতিয়া কথা হ'ল যে এইবাৰ যিসকলে অৰুণোদয় আঁচনিৰ পইচা পোৱাৰ যোগ্য আছিল বা অৰুণোদয় আঁচনি লাভ কৰে, সেইবাৰ কি কৰিব লাগিব। এতিয়া কিন্তু এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ যাব। আপোনাৰ ঘৰত আহি অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা পোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 4 ৰিজনৰ কাম আৰম্ভ হৈ আছে।